Maybach music. Can anybody out there hear me? Hear me? 'Cause I just wanna say. तो hello guys, welcome back to YouTube channel. तो guys, सबके happy Diwali. तो बारो जी दिवाली ने माने हम था दिवाली सी जो साइड बगे बारो बरखुन माने क्या बा मैले इटा नासनु बमा समा निसु दिसु हम थिया जब इटा बमा तो বাইরে দেখি অলপ চাই হুমি অলপ আমাৰ বাইৰ পৰিবেশ আৰু বৰখুন আহিছে বৰখুন নামে ইফালে আমাৰ মায়ে ছাতি জ্বলাইছে ইফালে বাকি তাতে ৰুন লাইট কিটলে নজলাই হল ইমান লাইট দিছিলো যাতে বৰখুন জিকি সব বৰখুনে গাইস বৰবাদ কৰি দিছে কৈছো না সব বৰবাদ বাকি দেখিবাৰ পৰিবেশ চৰিবেশ মানে চাইলক আপোনালোকে বোমা সোমা মানে আনছো গাইস বোমা আপোনালোক দেখি দি আছো বোমা বেছি এনে নহয় বোমা অলপ আনছো এ চাব পাৰে বোমা এ হেমটিয়ে গাল এ সব আনছো দুটা ওইলা কানছো আৰু কিবা কিবি তো বাৰু আমি বাহিৰলৈ অলপ ওলাই যাম বৰষুণ চৰষুণ কমিলে আপোনালোক বাহিৰৰ হেতু মূৰৰ পৰা এটু মূৰকৈ লিখাম আৰু আহি এই বিমান til ঘৰ পালো এ চাবৰে আমাৰ বিমান হাতি ঘুমে আছে কম্বল চম্বল উৰি আৰু বাহিৰতে বঢ়িয়া লাইট লাগিছে আপোনালোক দেখি আছো ল'ব যাব পাৰে আমাৰ বিমানে কি লাইট লাগিছে বাপা এই একদম বহুত জয় লাগিছে আৰু বাহিৰত দেখি আপোনালোক দেখিছো গান চান বাজে আছে ই দেখছি গাইছ কেনেকুৱা লুক আছে আমাৰ বিমানৰ ঘৰৰ আৰু যাই থাকো পুৰা একদম পুৱা হৈ গ'ল আজি দেৱালী কিনকি কালাকো গমে নাপালো বোমা চমা অকণমান একবাৰে নহ'ল ডাইৰেক্ট আৰু আহি কিনে ডাইৰেক্ট ঘুমি গৈছোঁ ডাইৰেক্ট এতিয়া পুৱা উঠি অলপমান বাহিৰৰ ক'লৈ যাম কাৰণ মোৰ গাড়ীখনত মাত্ৰ ব্লিং কৰাই নাই আপোনালোকক কৈ নাছিলোঁ এখন গাড়ী যিখিনি মানে ভ্লগ বনোৱাই নাই তো গাইছ চাই লওক অলপমান কিবা কিবি মডিফাই কৰিছোঁ গাড়ীখনত এইটোলা নীলা কৰিছোঁ প্লাষ্টিক আনিছোঁ ঘৰতে এটা দিছোঁ ভাল লাগিছিল ধুনীয়াকৈ ক'ম মোৰ ইউটিউবৰ লগতো বাকী একো কৰা নাই আজি অলপ কিবা কৰিব পাৰোঁ গাড়ীখন তো বাকী বাৰ্গাৰটো দিয়া সেইটো কাৰণে মই মুঠি দুটা হ'ল কৰিছোঁ গাইছ বলক বাহিৰৰ পৰাই গাড়ীখনত বহুত নিজৰ প্ৰতি মতো ভ্লগিং কৰোঁ তো দিয়া নাই চাব পাৰে 1110 কিলোমিটাৰ আজি লাগি গাছ বাৰু যাই আছো হেৰিকো কালি কলৰ গাছটো কোনো কাটি আজি যিমান হৈছে এতিয়া পুৰা বৰষুণ এতিয়াও মাৰিয়ে আছে যাম এতিয়া অলপ ৰখি কিনে লগৰচোনটোক ৰখি আছোঁ সি এতিয়া একেলগে যাং গাড়ীৰ মানে লিভাৰ গাৰ্ডডালো লাগে ন একেলগে অলপ ফুৰিও বলক যাই থাকোঁ তো গাছ চাব পাৰে বঢ়িয়া এক্সট্ৰিম মটো একদম জিঅ'ত আহি গৈছোঁ বঢ়িয়া লাইট টাইট আপোনালোকৰ হেলমেট চেলমেট অল এভৰিথিং বস্তু যি লাগে আপোনালোকে এতিয়া বঢ়িয়া মডিফাই কৰি পাৰিব আৰু বঢ়িয়া মজা এটা লুক আহিছে মোৰ গাড়ীখনৰ লিভাৰ গাৰ্ড লাগাইছোঁ লিভাৰ গাৰ্ড লগাৰ পিছত গাইছ লুকটো চাইডত মজা এটা লুক আছিল গাড়ীখনৰ বাকী আৰু কিবাকৈ কাম আছিল আজি নকৰে তো গাইছ এতিয়া মস্ত জেগা নাই একদম পুৰা বৰষুণ মাৰি দিছে এতিয়া অলপ ৰখি দিলোঁ মস্ত বৰষুণ অলপ ফাইনেলি ঘৰ আহি পালোঁ একদম মানে গাড়ীখন অলপ কিবা কিবি কৰিছোঁ হেণ্ডেলডাল চেফ গাৰ্ড লাগাইছোঁ তো টায়াৰটো ৰেডিয়াম মাৰা কথা আছিল বাহিৰত দেখি আছোঁ অলপ দেৰিকৈ তো বাৰু বৰষুণ চৰষুণ দিছে সেইকাৰণে আপোনালোক বাটত ভিডিঅ' চিডিঅ' দেখুৱাব নহ'ল বাৰু বৰষুণ মানে ধাৰাসাৰ বৰষুণ ঘটাই দিছোঁ তাত ড্ৰেছ চেছ বঢ়িয়াকৈ বদলাই কিনে ঘৰত সোমাব আলছোঁ বাকী আপোনাক বাহিৰত গাড়ীখন দেখি আছোঁ মই আৰু কি কৰিলোঁ কি কৰা নাই আজিকালি কিনাৰ পৰাই এইখন মাৰি guys, pastor. Vamos dia. দেখছি আপোনালোকে বৰষুণ তো গাইছ বাৰু এই টায়াৰটোত মডিফাই কৰা কথা আছিল এই ৰিংটোত যি এই ৰিংটোত গ্ৰীণ
সেউজীয়া এটা মই ৰেডিয়াম মাৰিলোঁ আৰু আগতটো বোলে যিখিনি যে এটা ৰেডিয়াম মাৰিলোঁ হয় ৱাইণ্ডিংকে গ'লকৈ তাত বৰষুণ কাৰণে নামিলাক তো বাকী আনিবাৰ দিনাৰ পৰাই এইখিনি বস্তু যি দেখিছে এই বস্তুটো বগা আছিল তো মিলা কৰি দিছোঁ এইখিনি বা ৰেডি ৰেপিং মাৰি দিছোঁ বাকী আপোনাৰ এইফালেটো ষ্টিকাৰ মাৰিছোঁ এটা মহাকাল মাৰিছোঁ এডলা জয়াখন লগাইছোঁ বাৰু এডলা কি বেয়া হয় তাৰপিছত এডলা লগাইছোঁ হেণ্ডেল চেপকাৰ মানে দেখিছে এতিয়া আজি লগাইছোঁ এতিয়া এক্সট্ৰিমত টিহুত তো এক্সট্ৰিম টিহুত আপোনালোকে যি লগাব খোজে চব পাব আৰু এটা বস্তু এটা লগাইছোঁ কিন্তু ইউটিউবৰ লগতো বঢ়িয়াকৈ লগাই দিছোঁ তো গাইজ অলপ বোমাই মাৰোঁ অলপ বোমা মাৰোঁ শট লাগাইছে বাবুনি বর্মনে nói anh đi đâu বিবেক বর্মন আমার বিবেক বর্মনে এই শট জ্বলি আছে বর্তমান ফুলজার দি শট জ্বলি আছে এই জ্বলি গেল শটটো আস্তে একে এই আস্তে 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 হ্যাপি দিওয়ালি